Hello everyone. আজি next এটা ৰেচিপি লৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি ৰেচিপিটো আছে ইডলি আৰু সাম্বাৰ আৰু মই সাম্বাৰ বনাম আৰু মই ইডলি বনাম আৰু আমি এতিয়া ইডলি আৰু সাম্বাৰ কেনেকৈ বনাম আপোনালোকে ৰেচিপিটোৰ মাজলৈ বলক ইডলিৰ কাৰণে লৈছো অলপমান চাউলৰ গুড়ি সুজি চেনি নিমখ আৰু এগিলাচ কুহুমীয়া গাখীৰ জোখ লোৱাৰ কাৰণে মিডিয়াম সাইজৰ কাপ এটা লৈছো আৰু এক কাপ সুজি ইয়াতে দিম আৰু 2 চামুচ জখাত চেনি ললো আৰু নিমখ দিলো কুমিহিয়া গাখীৰেৰে ঘোলটো বনাই লম আৰু ইয়াতে আমি এচামুচ ঘিউ দিম আৰু অলপমান মিঠা চৌদা দিম এতিয়া আমাৰ ঘোলটো হ'ল 10 মিনিটৰ কাৰণে ঢাকনিখন মাৰি থ'ম এতিয়া আমাৰ সাম্বাৰৰ কাৰণে কি লাগিব তাকে দেখাই দিছো মোৰ ওচৰত আছিলে ৰঙালাও আছিলে তিয়হ আছিলে বেঙেনা আছিলে আৰু কুন্দুলি আছিলে আলু আছিলে আৰু এটা জিকা আছিলে আৰু অলপমান পিয়াজ দিছো আৰু এইখিনি আমি এটা কুকাৰত দি লম আৰু লগতে ৰহৰ দালি এক বাটি পানী দি দিছো আৰু 1 চামুচ নিমখ এতিয়া আমাৰ 10 মিনিট হ'ল চাব পাৰে আপোনালোকে ঘোলটো বৰ বঢ়িয়া হৈছে আৰু এটো হৈছে ইডলি ষ্টেণ্ড আৰু এই ইডলি ষ্টেণ্ড অফলাইনতো পায় আৰু অনলাইনতো পায় অনলাইনত আনিবলৈ হ'লে আপুনি 200-300 টকাত পাই যাব আৰু এটো মই অনলাইনতে আনিছো এতিয়া ইডলি ষ্টেণ্ডটোত আমি ৰিফাইন তেলেৰে মোহাৰি ল'ম এতিয়া আমি গুড়াৰ ঘোলটো ইয়াতে অলপ অলপকে দি যাম এতিয়া চাব পাৰে ইডলি ষ্টেণ্ডত আমাৰ গুড়াৰ ঘোলটো ৰেডি হ'ল এতিয়া আমি পিঠাখিনি বইল হোৱাৰ কাৰণে কুকাৰৰ তলত 1 আঙুল পানী দি ললো এতিয়া আমি কুকাৰৰ ভিতৰত ইডলি ষ্টেণ্ডটো ফিটিং কৰিলো এয়া দেখিছে এতিয়া ধুনীয়াকৈ সিজি গৈছে আৰু আমি এইখিনি বনাবৰ কাৰণে ধুনীয়াকৈ যোগাৰ কৰি লওঁ এতিয়া আমাৰ সম্বাৰৰ কাৰণে যোগাৰখিনি লৈছো এটা পিয়াজ 3টা শুকান জলকীয়া নৰসিংহৰ পাত আদা নহৰু আৰু 3টা জালুক আৰু এইফালে আছে তেতেলীৰ পানী আৰু ইয়াত আছে লিকুইড গুড় আৰু ইয়াতে কেইটামান সৰিয়হৰ আৰু ইয়াতে জিৰা অলপমান মিঠাতেল দিম
ইয়াতে দুটামান জিৰা দিলোঁ, দুটামান সৰিয়হ, ইয়াতে 3টা শুকান জলকীয়া, নৰসিংহৰ পাত, নহৰু, জালুককেইটা, পিঁয়াজ, আৰু আদা। আৰু এতিয়া আমি যে সিজাই থৈ দিছিলোঁ আৰু ইয়াতে দি দিম। আৰু ইয়াতে এতিয়া তেতেলী যিখিনি পানী থৈছিলোঁ আমি সেইখিনি দি দিম। আৰু যদি আপোনালোকে বিচাৰে এইটো অলপমান মিঠা হোৱাটো, তেতিয়াহ'লে অলপমান গুড় দি দিব পাৰে, আৰু নিদো বুলি ক'লেও আপোনালোকে স্কিপ কৰিব পাৰে। এতিয়া চাব পাৰে আমাৰ ইডলিটো ৰেডি হ'ল। তো আজি আমি আপোনালোকক দেখালো একেবাৰে ঘৰতে সহজতে আৰু কেনেকৈ ইডলি আৰু চাম্বাৰ বনাই। আপোনালোকে সকলোৱে এইটো প্ৰচেছত বনাই চাব পাৰে, আৰু ঘৰতে যিখিনি ভেজিটেবল আপোনালোকৰ থাকে সেইখিনি দি আপোনালোকে ধুনীয়াকৈ চাম্বাৰ বনাব পাৰে আৰু ইডলি বনাব পাৰে। আকৌ নেক্সট এটা ভিডিঅ' আপোনালোকক লগ পাম, আৰু আজিলৈ বাই বাই।